নমস্কাৰ বন্ধুসকল, বলক আজি দেখুৱাম এটা নতুন ভিডিঅ'টো হৈছে আপুনি ডাটা খোলা সত্ত্বেও কিদৰে নেট ইউজ কৰিব নোৱাৰা কৰি থব পাৰে। সাপোজ মোবাইলটো আপোনাৰ কোনোবাই ল'লে, তেতিয়া আপুনি ডাটা অন কৰি দিলেও একো চাব নোৱাৰে। তাৰ বাবে প্লে ষ্টৰত গৈ সাৰ্চ কৰিব। প্লে ষ্টৰৰ পৰা যাব লাগিব। প্লে ষ্টৰ সাৰ্চ কৰিলে আপুনি গম পাব। ৰ'ব, ডাটা নেট নেট গাৰ্ড GUARD যোনটো প্ৰথম অপশ্যনটো দেখিছে এটা ক্লিক কৰি দিব। মই ইনষ্টল কৰিছোঁ, আপুনি ইনষ্টল কৰি ল'ব। গতিকে মোৰ ইনষ্টল দেখুওৱা নাই, অ'পেন দেখাইছে। অ'পেন কৰিলোঁ। এই পাৰ্মিশ্যনকেইটাটো নৰ্মেলি জানেই দিব লাগে বুলি, পাৰ্মিশ্যন দি দিব। এতিয়া চাওক, মোৰ যিকেইটাই ইণ্টাৰনেট ইউজ নেটটো খাই থাকে, এইখিনিক মই এতিয়া নেট নোখোৱা কৰিব পাৰোঁ। চব এপছ শ্ব' কৰিছে। মই VPNটো অন কৰি লৈছোঁ। VPN প্ৰটেক্ট আছে। VPNটো অন নকৰোঁ বাৰু, আপোনালোকে ভাবিব নহয় VPNটো বুজি নাপাবও পাৰে VPNৰ বিষয়ে। মই নৰ্মেলি ইউজাৰ দেখাই দিছোঁ। চব যিটো একদম সহজ, VPN অন নকৰিলেও চলিব কাম। নেট গাৰ্ড, এইটো এড স্কেন, মোৰ যিখিনি নেট ইউজাৰ এপছ দেখাই আছে চব, হোৱাটছআপ, ইউটিউব, ফেচবুক, এটচেট্ৰা এনেকৈ দেখাই আছে। এতিয়া পিছত আপোনালোকে কৰিব লাগিব, এইটো অফ কৰি চাওক। মই ইউটিউবটো ছাপোজ অফ কৰি দেখুৱাইছোঁ। ইউটিউবটো ডাটা নোখোৱা কৰি দিছোঁ। ডাটা নোখোৱা ৰঙা চিনটো দেখিব পাইছে নহয়। এতিয়া ইউটিউব খুলিম। চাওক, এবাৰ নাহে নেটটো। যিহেতু কি কৰি আছে, নেট ডাটা খোলা আছে দেখি যোৱা হৈছে, কিন্তু এবাৰ নেট নাহে, কাৰণ ইয়াক ডাটা ইছ্যু কৰিব পৰা নাই কৰা। ইণ্টাৰনেট অন কৰি থ'লেও এইটো এপছটোৱে ইণ্টাৰনেট ইউজ যোনটো নাখায় বা নেট নাখায় আৰু কোনো একো চাব নোৱাৰে। এতিয়া মই অন কৰি দিছোঁ পুনৰ। দেখিব পাইছে ৰঙাটো বগা সেউজীয়া হৈ গ'ল। এতিয়া আপুনি ইউটিউব যাব পাৰে। মই দেখুৱাইছোঁ চাওক, ইউটিউব গ'ল। এইবাৰ অ'পেন হৈ গৈছে। এইবাৰ অফ কৰি থৈছিলোঁ, অন হোৱা নাছিল। এইবাৰ অন কৰি দিছোঁ, দেখিব পাইছে কাম হৈ গৈছে। এনেদৰে কি কৰিব পাৰে, আপুনি এপছবোৰ ডাটা নোখোৱা কৰিব পাৰে। ছাপোজ ধৰক আপোনাৰ হোৱাটছআপ, ফেচবুকটো প্ৰাইভেচি, গতিকে আপুনি বোলে কোনোবাই আপোনাৰ মোবাইলটো খুজিছে, আপুনি তেতিয়া এই ছিষ্টেমটো অন কৰি ৰাখি দিয়ক। তাৰমানে বিনা চিন্তা নকৰাকৈ দি দিব পাৰে মোবাইলটো, যিহেতু ইয়াত কোনো তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে। এনেদৰে আপোনালোকে ইউজ কৰিব পাৰে, চাই ল'ব পাৰিব।